সকলোলৈকে পোনপ্ৰথমে আমাৰ উজা চিষ্টাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ দ্বিতীয়টি ব্লগ। পিঠিত কিবা এটা লাগি আছে তোমাৰ পোক পোক মই নতৰা নিজেও তৰা মোৰ হাতখন বোকা ঐ নাম তাকো চাবা নাম সঁজুলি পথাৰলৈ যাব লাগিব পানী টিফিন চাহ তামোল গুৰ পাৰিবলৈ কৈ আছোঁ আমি নাপাওঁ আৰু মানে দেউতাহঁতে পাৰিব আমি চুগাৰ দিবলৈ গৈছোঁ এয়া কঠীয়া মায়ে কঠীয়াবিলাক ভাঙি আছে কাৰণ ধানবোৰ তিয়াই থয় সেইকাৰণে গোট মাৰি থাকে আমি গৈ আছোঁ সতি বেগত কি আছে দেখা খালি খালি আমাৰ ঘৰটো সেই ইমান দূৰত আছে নামঘৰৰ সেইডোখৰত অলপ নামঘৰটো জিলিকি আছে সেইডোখৰত আমাৰ ঘৰটো এতিয়া ইমান দূৰ আমি যাব লাগিব খোজকাঢ়ি একদম ৰাস্তাত খালী ভৰি এনেকুৱা শিলগুটি ৰাস্তা ৱাহ এইখন চব মহহাল দাদা ৰ'দটো বৰ দিছে ৰ'দ ইমান দিছে বোলো আজি পাৰিব গৰু হাল পাইছে পাৰে পথাৰ সেউজীয়া গৰুহাল ৰখাই চাহ খোৱা এনেকে মজাই বেলেগ ন এইখন গৰম
আমি গা পা ধুই অলপ জিৰালোঁ। ওচৰৰে ভণ্টি এজনী আহিছে। অকলে দাঙি দিয়াচোন অকণমান। তিনিটা আছে ন? কেলে আনিছিলা মোলে ফুল? ভাল পোৱা নি? কিমান ভাল পোৱা? আৰু কেলে আনিছিলা? ভাল পোৱা বাৰু। আৰু মই ফুলো দিওঁ ন তোমালোকক? আমাৰ ঘৰৰপৰা তোমালোকত থকাবোৰ মোক দিয়া আৰু আমাৰ ঘৰত থকাবোৰ তোমালোকক দি দিওঁ। আজি আমি কি খাম জানেনে? ফুচকা। ফুচকা বনাবৰ কাৰণে লৈছোঁ 1 কাপ চুজি, 1 কাপ ময়দা, অলপ বেকিং ছ'ডা আৰু সোৱাদ অনুসৰি নিমখ। আৰু এনেকৈ ৰুটিটোৰ নিচিনাকৈ বেলি লৈ বটলৰ মুখনি এখন লৈ ভালদৰে গোল গোলকৈ কাটি লৈছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে দেখি ন? হৈ গ'ল আমাৰ ফুচকা ৰেডি। শেষ কৰিলোঁ যেনে তেনে, খালোঁ বলোঁ আজৰি হ'লোঁ। এতিয়া অকণমান ৰাস্তালৈ ওলাই আহিছোঁ। প্লিজ জনাব দেই, আৰু যদি ভাল পায় তেন্তে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আৰু আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সামৰোঁ। বাই বাই।